ষ্টুডিঅ'ত মই নেনা মঙ্গলদৈ ঢৰিয়াখাইটি চাপৰিত সন্দেহজনক লোকৰ দপদপনি আৰু এবাৰ খিলঞ্জীয়া মুছলমানৰ মাটি ভেটি বেদখল কৰিছে এজন সন্দেহজনক লোকে সবিশেষ জনাই আছো টাইম মিটৰ দৰ্শকসকলক এই গুৰুত্বপূৰ্ণ খবৰটো দৰঙৰ ঢৰিয়াখাইটি চাপৰিত সন্দেহযুক্ত লোকৰ দপদপনি আৰু ধলপুৰৰ পিছত ২ নং ঢৰিয়াখাইটিৰ চাপৰিত এবাৰ সন্দেহজনক লোক আৰু খিলঞ্জীয়া মুছলমানৰ ভূমি বেদখল কৰিছে সন্দেহযুক্ত নাগৰিকে আলী আকবৰ দেৱানী নামৰ এজনৰ নিৰ্দেশত নিজ ৰঙামাটি অঞ্চলৰ থলুৱা মুছলমানৰ ভূমি বেদখল কৰা হৈছে আৰু এবাৰ খিলঞ্জীয়া মুছলমানৰ মাটি বেদখল কৰিছে কিছু সন্দেহজনক লোকে থলুৱা মুছলমানৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে ইতিমধ্যে চৰকাৰক আহ্বান জনাইছে ভুক্তভোগীয়ে কৃষিভূমি সন্দেহজনক নাগৰিকে বেদখল কৰা বুলি অভিযোগ দাখিল কৰা হৈছে পুনৰবাৰ বিস্তৃত ৰূপত জনাই আছো সবিশেষ টাইম মিটৰ দৰ্শকসকলক এবাৰ খিলঞ্জীয়া মুছলমানৰ মাটি বেদখল কৰিছে সন্দেহজনক লোকে আৰু দৰঙৰ ঢৰিয়াখাইটি চাপৰিত এতিয়া সন্দেহযুক্ত লোকৰ দপদপনি দেখিবলৈ পোৱা গৈছে ধলপুৰৰ পিছত এবাৰ ২ নং ঢৰিয়াখাইটি চাপৰিত সন্দেহজনক লোক আৰু খিলঞ্জীয়া মুছলমানৰ ভূমি বেদখল কৰিছে সন্দেহযুক্ত নাগৰিকে তাৰোপৰি আলী আকবৰ দেৱানী নামৰ এজনৰ নিৰ্দেশত নিজ ৰঙামাটি অঞ্চলৰ থলুৱা মুছলমানৰ ভূমি বেদখল কৰা হৈছে আৰু থলুৱা মুছলমানৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে ইতিমধ্যে চৰকাৰক আহ্বান জনাইছে ভুক্তভোগীয়ে আৰু কৃষিভূমি সন্দেহজনক নাগৰিকে বেদখল কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে থলুৱা মুছলমানৰ ভূমি বেদখল মুক্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে যে খিলঞ্জীয়া মুছলমানসকলে যিসকলৰ নেকি মাটি বেদখল কৰিছে সন্দেহজনক লোকে আৰু দৰঙৰ ঢৰিয়াখাইটি চাপৰিত সন্দেহযুক্ত লোকৰ দপদপনি আমাৰ দেউতাহঁতৰ মাটি দেউতাহঁতে বহু বছৰ খেতি কৰিলে এইটো ২ নম্বৰ ঢৰিয়াখাইটি তাৰমানে দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ এই ২ নম্বৰ ঢৰিয়াখাইটিত এনে আমি মানুহ হ'লেও নিজ ৰঙামাটিৰ তাৰপিছত অচিনাক্ত ব্যক্তি আকৌ পুনৰ তাৰমানে আহি তাতে দখল কৰিলে এতিয়া আমি খেদিব পৰা নাই তেওঁলোকক উচ্ছেদ কৰিব নোৱাৰোঁ তেওঁলোকে বহুত জ্বালা কৰি আছে আমাক এতিয়া কোনো কাৰণত আমি মানে তেওঁলোকক খেদিব নোৱাৰোঁ ম্যাদী বঁটা আছে আমাৰ সম্পূৰ্ণ তাৰমানে ডকুমেণ্টছ আছে আমাৰ খাজনা বঁটা দিয়া ৰচিদ ফচিদ চব আছে এতিয়াও মাটি আমাৰ ৩৫০ বিঘা আছে না ৩৫০ বিঘা মানুহ আছিলে আমি ৪৬ ঘৰ অঁ খেতি হয় চলি আছিলোঁ এতিয়া তাৰমানে অচিনাক্ত ব্যক্তিয়ে দখল কৰি ল'লে এতিয়া আমি প্ৰশাসনৰ ওচৰত আহিছোঁ যে আমাৰ DC ছাৰৰ ওচৰত আহিছোঁ তেওঁলোকে কি কৰে আমাক কৰি দিব লাগে আৰু নিজ ৰঙামাটি গাঁৱৰ থলুৱা অসমীয়া মানুহ আমি খিলঞ্জীয়া মুছলমান মানুহ আমাৰ মাটিত অবৈধ বাংলাদেশীয়ে বা বিদেশীয়ে আমাৰ মাটি দখল কৰি আছে এয়া আমাৰ মাটিৰ কাগজ আছে চাই লওক আপোনালোকে চাই লওক 71ত আমি এলটমেণ্ট পাইছিলোঁ 71ৰ পৰা আমাৰ মানুহে মাটিখিনি দখলতে আছিল আমাৰ তাৰপিছত গৰা খহনীয়াই মাটিখিনি লৈ গ'ল নেক্সট তেওঁলোকে আকৌ সেই মাটিখিনি দখল কৰিছে কিন্তু মানুহকেইজনক ক'ৰ পৰা দখল কৰিছে আমি গম নাপাওঁ কিন্তু এইদিনা আমি যাই চাওঁ যে মানুহ বহিছে তাতে তাৰপিছত আমি এতিয়া প্ৰশাসনৰ সহায় বিচাৰি আহিছোঁ যাতে আমাক প্ৰশাসনে সহায় কৰিব বুলি আমিও আশা ৰাখিলোঁ নতুনকৈ বহিছে আকৌ ২-১ বছৰ আগত বহিছে কোনোবাই কৈছে আমি ২ মাহ হৈছে কোনোবাই কৈছে মানে ৰাতিটোৰ ভিতৰতে ঘৰ বনায় তেওঁলোকে ৰাতিটোৰ ভিতৰতে ঘৰ বনাই মাটিখিনি দখল কৰি আছে